Welcome to Creative Mind. আজি কেবিনেটত সিদ্ধান্ত লোৱা হৈছে যে এলপি আৰু ইউপি টিচাৰ্ছ ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত এইবাৰৰ পৰা টেটক বেছিকৈ প্ৰাধান্য দিয়া হ'ব টেটৰ পৰা প্লাছ হ'ব 80% আৰু ঠিক তেনেদৰে এইচএছত 5% গ্ৰেজুৱেশ্যনত 10% আৰু ডিএলএডৰ পৰা প্লাছ হ'ব 5% এনেকৈ আমাৰ মেৰিট লিষ্ট উলিওৱা হ'ব গতিকে এইটো সিদ্ধান্তত আমি উপনীত হ'ব পাৰিছোঁ আৰু এইটো বহুত আগুৱাই পৰা কিছুমানে দাবী কৰি আহিছিল এনেকুৱা হ'ব লাগে বুলি আজি হয়তো তেওঁলোকৰ সপোন সাৰ্থক হ'ল আৰু এনেকৈ এটা নতুন প্ৰচেছত নতুন ৰিক্ৰুটমেণ্ট পাবলৈ সক্ষম হৈছে গতিকে এইটোৱে আজি খবৰ শিক্ষামন্ত্ৰী মহোদয়ে টুইট কৰি এইটো জনাইছে কেনেকুৱা প্ৰচেছত হ'ব আৰু সেই প্ৰচেছ মতে 5% 10% 5% 80% এইচএছ গ্ৰেজুৱেশ্যন ডিএলএড আৰু টেট এনেকুৱা তো এইটোৱে আছিল আজিৰ এই ভিডিঅ'টো সবিশেষ থ্যাংকস ফৰ ৱাচিং মাই ভিডিঅ' গুড লাক